কিজানি আমি 7 বছৰৰ আশা এটা পূৰণ হ'ব। চাওঁ গোটেইকেইটা এইফালে চাওঁ। তো আমি এতিয়া অলপ ফুৰি আছোঁ এইটো। এতিয়া আমি ইয়াৰ পৰা হলদিয়ালৈ যাত্ৰা কৰিম আৰু পিছলৈ চাই থাকক। বহুত ডাঙৰ হয় ষ্টেচনটো। আমি ইয়াৰ পৰা এতিয়া আকৌ 1 ঘণ্টাৰ পিছত ট্ৰেইন আছে হৰিদ্বাৰলৈ। দিল্লী ষ্টেচনৰ পৰা নামি পেলাই এতিয়া আমি চব্বিজাৰ এখনত যাম। তো আমাৰ গাড়ীখন হৈছে এইখন। তো বলক আগলৈ গৈ থাকোঁ। আমি আহি পালোঁ হৰিদ্বাৰ বাছ ষ্টেণ্ড। তো ইয়াৰ পৰা আমি এতিয়া যাম এইটো বাছ ষ্টেণ্ডটো। ইয়াৰ পৰা যাব লাগিব আমি কেদাৰনাথ। এইখন বাছত যাব লাগিব। তো আমি ৰাতিপুৱাহে যাব পাৰিম, এতিয়াতো যাব নোৱাৰোঁ। তো আজি ৰাতি ইয়াতে হোটেলত ল'লোঁ। আজি কি আছিলে এইটো নামটো হেপী ষ্টে। তো ইয়াতে আজি ৰাতি থাকিম আমি। এতিয়া ৰুম ল'লোঁ, খুব সুন্দৰ ৰুম হয়। তো আমি 4জন ল'লোঁ এচি ৰুম। তো আজি ৰাতি আমি ইয়াতে থাকিম। লেটছ গো। গুড মৰ্ণিং। সেইটো আপোনাৰ ঘাটটোৰ নাম আছে লালকাৰত সেতু। তো ইয়াতে ৰাতিপুৱা মানুহবিলাক আহি পেলাই গংগাত জল শুবলৈ চেষ্টা কৰে। খুব ধুনীয়া ঠাইটো। তো এইটো চাই ল'ব পাৰোঁ নাজাৰাটো। খুব সুন্দৰ নাজাৰা হয়। চবে গা ধুই আছে। গংগাত জল ইয়াৰ পৰা লৈ গা ধুব পাৰে আৰু এইটো গংগা ঘাট। তো ইয়াতে মানুহবিলাক সেয়া পূজা কৰি আছে। খুব সুন্দৰ আৰু প্ৰায় 60 ফুটমান লম্বা হ'ব। তো এইখিনি কয় আপোনাৰ হৰিদ্বাৰ বিৰলা ঘাট। তো ইয়াতে আহিলে এখন ব্ৰিজ এখন আছে, ইয়াতে চাব পাৰে এইফালে। তো আমি এতিয়া অলপ ফুৰি আছোঁ এইটোফালে। এইটো ওচৰতে আমাৰ গংগা নদী। ওচৰত খুব সুন্দৰ পৰিৱেশ। আহিলে ইয়ালৈকে আহিব পাৰে। খুব সুন্দৰ দলং এখন। পুৰণি ব্ৰিটিছৰ দিনৰে দলং হ'ব চাগে এইটো। চাব পাৰে। এইটো ওচৰতে গংগা নদী আছে। এইটো খুব ধুনীয়া পৰিৱেশ। 3খনমান দলং আছে ভাই, ইয়াতে চাব পাৰি। হেল্ল' ব্ৰ, থেংক ইউ ভাই। তো হ্যাঁ কৰোঁ। তো এই দলং চাব পাৰে এইটো ভালে। তো আমি ৰাতিপুৱা প্ৰায় 5:30 বজাত উঠি পেলাই ইয়াৰ পৰা যাব ওলাইছোঁ। এতিয়া এইটো আমাৰ হোটেলখন আছিলে এইখন। তো আমি এতিয়া ইয়াৰ পৰা চকলৈ যাব ওলাই লাগিল। গৈ পেলাই আকৌ বাছৰ কাৰণে যাব লাগিল। বাছ আছে আমাৰ 6:30 পৰা। ইয়াৰ পৰা বাছ ল'ব লাগিব। ইয়াৰ পৰা বাছত পৰে প্ৰায় আপোনাৰ 450 টকা হয়। চৰকাৰী গাড়ী যিকেইখন বাছ পোৱা যায়। আৰু মানে প্ৰাইভেটলি বাছ হ'লে আপোনাৰ ইয়াতে পৰিব 550 টকাৰ পৰা 950 টকালৈকে ল'ব। তো হৰিদ্বাৰৰ ষ্টপেজৰ পৰা ইয়াতে বাছ ল'বলৈ ইয়াৰ পৰাহে আমি চন্দ্ৰপুৰলৈকে যাব পাৰিম। তো ইয়াতে বাছবিলাক আছে। ইয়াতে বহুত চাবলগীয়া আছে। হৰিদ্বাৰখন একচুৱেলি 2 দিনমান থাকিবলগীয়া ঠাই। কাৰণ বহুত ইয়াতে মন্দিৰ আছে, মঠ আছে, ঘাট বহুকেইটাই আছে। তো ইয়াৰ পৰা আকৌ 10 ঘণ্টাৰ জাৰ্ণি। 10 ঘণ্টা ইয়াৰ পৰা গৈ আমি চন্দ্ৰপুৰত পাম। তো হিলছ এৰিয়া হয়। তো দেখাই থাকিম আপোনালোকক আগলৈকে, চাই থাকক। তো বাছখন বিচাৰি লওঁ ফাৰ্ষ্ট অফ অল আৰু দেখাই আছোঁ আগলৈকে।
এটা খাই লওঁ, হৈ পেলাই যাম আৰু ইয়াৰ পৰা। ইয়াতে চুমুবিলাক পাব, এতিয়া হোটেল আছে, যদি কোনোবা ভাগৰ লাগে ইয়াতে দি যাব পাৰে। ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ গৌৰীকুণ্ডৰ যাত্ৰা। ইয়াৰ পৰা 5 কিলোমিটাৰ, খুব সুন্দৰ পৰিৱেশ এটা, চাই ল'ব পাৰে। গৌৰীকুণ্ডলৈ যাব লাগিল ইয়াৰ পৰা আকৌ 5 কিলোমিটাৰ। চাওক কেনেকুৱা বিজয় কৰা। सब कुछ मिलेगा इधर। खूब सुंदर परिवेश এটা, চাই লওক। চনপৰাগৰ দলং এইটো। আকৌ আমি যাব লাগিব এইটো ফালে, ওপৰত উঠিব লাগিব। এইটো 5 কিলোমিটাৰ চমুত। তো পিছত দি আছোঁ আকৌ ভিডিঅ' ইয়াৰ পৰা যায়। ইয়াৰ পৰা 50 টকাকৈ ল'ব ওপৰলৈ। ইয়াতে আপোনালোকে দলংখন ক্ৰছ কৰি পেলাই পাব। ইয়াতে ধুনীয়া বহুত সময় ৰখি থাকে। ইয়াতে 50 টকাকৈ ল'ব, মানে 12 কিলোমিটাৰ আপোনাৰ 10 টকা কৰি পৰিব। এতিয়া আমি ইয়াতে উঠি লৈ যাওঁ আৰু। তো ইয়াৰ পৰা আহিলোঁ একেলগে। ইয়াতে আছে আপোনাৰ 16 কিলোমিটাৰ আছে। তো ইয়াৰ পৰা ট্ৰেকটো আৰম্ভ হ'ব, খোজকাঢ়ি যাব লাগে। ইয়াতে 16 কিলোমিটাৰ লিখা আছে। তো আমি ৰাতি আজি ইয়াতে জিৰণি ল'ম। ইয়াৰ পৰা খাই লৈ ৰাতিপুৱা 3টা বজাৰ পৰা ষ্টাৰ্ট কৰিম আৰু। তো ইয়াৰ পৰা প্ৰায় 16 কিলোমিটাৰ লিখা আছে। তো চাই থাকক আগলৈ। তো ফাইনেলি কালি মৰ্ণিং আমি 7 বছৰৰ আশা এটা পূৰণ হ'ব। তো গৈ আছোঁ এতিয়া। নদী পৰি আছে, পানী পৰি সুন্দৰ কৰি চলি আছে। এইফালে মানুহ গৈ আছে, সৰু মানুহ। তো ভাগৰ লাগিছে যদিও আৰু যাবলৈ এৰা নাই, কাৰণ আকৌ আমাৰ 16 কিলোমিটাৰ যাব আছে, বহুত যাবলৈ আছে। এই জুলাই মাহত গৰমত থাকিব নোৱাৰি যদি ইয়াতে এতিয়া জেকেট পিন্ধিব লাগিব, কাৰণ বহুত ঠাণ্ডা পৰিছে ইয়াত। অশেষ কষ্ট হৈ আছে তাত। গৈ থাকোঁ আৰু আগলৈ। তো চাই থাকক। তো ফাইনেলি এতিয়া জিৰণি কথা পাওঁ আৰু। এতিয়া জিৰাম আমি ইয়াতে। এইটোফালে পৰিৱেশটো দেখাইছোঁ অলপ। তো আমি এতিয়া 1000ত এটা ৰুম বুক কৰিলোঁ। গৈ আছোঁ আমি 4জন থাকিম ইয়াতে। তো ৰুমটো দেখাই আছোঁ, প্লাছ হোটেলখন দেখাম আপোনালোকক। আহিলে ৰুমবিলাক পাই যাব ইয়াতে। তো এইটো মোৰ পিছফালে নদী আছে, চাব পাৰি। তো দেখাই আছোঁ এতিয়া। বহুত মানুহ আহিছে এতিয়া। সকলোৱে ঠাণ্ডাও লাগিছে, তথাপি গৈ আছোঁ আৰু ৰুমলৈকে যাওঁ। তো কোনোবা আহিলে ইয়াতে ৰুমৰ নাম্বাৰ প্লাছ হোটেলৰ নেম তলত লিখি দিম ডেছক্ৰিপশ্যনত, চাই ল'ব। এইটোৱে ৰুমটো দেখাই আছোঁ। নামটো আছে সুনীল হোটেল। আহিলে ইয়াতে থাকিব পাৰিব। 1000কৈ আমি 4জন আছোঁ। তো ৰুমৰ ভিতৰত দেখাই আছোঁ। আমাৰ ৰুমটো হৈছে 16 নম্বৰ ৰুম। কিতা জানাই? তো এনেকৈ যাই আছোঁ আমি 16 নম্বৰ ৰুমত। ইয়াৰ পৰা সুন্দৰ পৰিৱেশ এটা পাইছোঁ আমি বেলকনিৰ পৰা। চাই লওক, ভাল লাগিব। আহিলে ইয়াতে ৰুমটো পাই যাব। তো এইটো আমাৰ ৰুমটো। ফাইনেলি ৰুমটো বুক কৰিলোঁ আমি। দেখাই আছোঁ, কণ্ডিশ্যনটো ঠিকেই আছে। 1000 টকাত ভালে দিছে ৰুমটো। 2খন বেড আছে, 4জন মানুহ। তো হৈছে টয়লেট। সুন্দৰে